নিবেদিতা হাজৰিকাৰ এমুঠি কবিতা। জাতিলাওৰ পুলি। জাতিবাঁহৰ আগেদি এন্ধাৰবোৰ উদং হৈ পৰাৰ সময়ত ঘন ঢেকীয়া ফালি গজি উঠিছিল এটি জাতিলাওৰ পুলি। জাতি যায় বুলি হেদালিতে দিলে তুলি ঢেকীয়াৰ নাক ফুল পিন্ধা জাতিলাওৰ পুলি। কোন দেশৰ মানচিত্ৰত ফুলিৰাই তেজীমলা লাও ফুল। কোন দেশৰ চাৰিসীমাই চুই থাকে সাগৰ সূত্ৰ। মেজাংকৰিৰ এঙা চোলাই ঢাকি ৰাখিছিল সকলো। বুৰঞ্জী হব পৰা চাতুৰ্যতাই পুহি ৰাখিছিল পকা চপৰাত হেদালি হালিব নিদিয়া পৰাক্ৰম। নিশ্বাসত বতাহ উশাহত হেঁপাহ সামৰি সাৰে আছিল জাতিলাওৰ থুনুকা পুলিটো। জাতিলাওৰ পুলি আছে হালি জালি। কোনো কালে নপৰক হেদালি ভাঙি নিজৰ ওপৰতে ওজন সহি। বাদ। বাদ পৰি ৰোৱা বিবাদবোৰ বাদানুবাদৰ দুমোজত ৰৈ ডিঙিৰ কাৰাগাৰত মৃত বুলি ঘোষিত হয়। সূৰ্য বা জুইৰ বাবে কোনো বিবাদৰ বিধান নাথাকে। সূৰ্যবাদ বা জুইবাদ প্ৰবাদ। জীৱনৰ শেষৰটো বসন্ত তিনি একে চাৰি হোৱাত অন্ত জীৱন্ত। আঠে বেঠে সোমাই অহা পুৱাৰ সূৰ্য ৰাতিৰ বীৰ্য। নিৰ্বিবাদ খনন কাৰ্য অনিবাৰ্য। বিবাদ খুলি মাটি কেঁচুৱাবোৰ সাৰ পায়। কোনো প্ৰবাদৰ প্ৰহাৰত গুণহীন হোৱা মাটিয়ে শিকে উৰ্বৰ বাদৰ নতুন বাদ। অপবাদ শূন্য বিবেক অপঘাত মুক্ত আবেগ সামৰি এটি সৰু শব্দও বিধান হৈ পৰে যেন শব্দৰ পিছত বহা এক কৌশলগত বিধি নিৰূপক। পেংগুইন। বাও এৰাই যোৱা চিলতখনত তাই বৰ কষ্টেৰে পেংগুইন আঁকে। পেংগুইন তাইৰ আদৰৰ চৰাই। ছবিত দেখা বগা বৰফৰ মাজৰ কলা পিঠি বগা বুকুৰ চৰাইটোলৈ সেউজীয়া নেদেখে বাবে তাই বৰ দৰদ। চিলতখনৰ জোখত পেংগুইন এটা কিমান ডাঙৰ হব পাৰে তাই অনুমান কৰিব নোৱাৰে। বৰফৰ দেশত যে নগজে গছ তাই পঢ়িছে। পিতাকৰ মৰিয়াই লুটিয়াই থোৱা হান্দিটো এটা পেংগুইন। কলা পিঠি বগা বুকু। সিহঁতৰ মজিয়াটো এতিয়া বৰফ জমিব। খাগৰিৰ খিৰিকী। খাগৰিত গজি উঠা খিৰিকীৰেও পোহৰ হেলনীয়াকৈ সোমায়। প্ৰাৰ্থনাত মানুহবোৰ যি থাকে ভোকৰ ভৰত জীৱনটো শুই থকাৰ দৰেই। আমি খোজ কাঢ়িব শিকিলো। খোজৰ হিচাপ ৰাখি চলাহে নহয়। এনে চৌকাঠবিহীন খিৰিকীবোৰত লাগি থকা বৈভৱেই প্ৰাচীনতাৰ প্ৰাচীৰ ভাঙি উদযাপন কৰিব ঈশ্বৰবিহীন নশ্বৰতাক। খাগৰিৰ অভিমান ঢাকিবলৈ মাটিৰে লেপি থোৱা হয় শোক লজ্জা। যিদিনা আকাশখন খহিব উজানৰ এমুঠি সেন্দুৰীয়া পুথিয়ে বৰঘৰৰ মজিয়াত খাগৰিৰ খিৰিকীৰ নক্সা আঁকিব। নক্সাৰ সভ্যতা ধনী। সভ্য নোহোৱালৈ মানুহবোৰ বেছি গুণী। কফিন খুলি। জীৱনৰ কফিন খুলি ওলাই আহিল মৃত্যু। সাগৰ এখন শুকাই থাকিল। আত্মাৰ কফিন খুলি ওলাই আহিল উশাহ। আকাশ এখন লুকাই থাকিল। শৰীৰৰ কফিন খুলি ওলাই আহিল সুখ। গছ এডাল মৰি থাকিল। হৃদয়ৰ কফিন খুলি ওলাই আহিল প্ৰেম। নদী এখন ভৰি থাকিল। আকাশৰ কফিন খুলি জীৱনে কাহিনী এৰি নিচলা চিলাইখনত বান্ধি নদীক উভতাই দিয়ে ৰ'দৰ জললিপি।
প্ৰত্যক্ষ পথ। অবাটে যোৱা বাট এটিত মানুহবোৰে মাটি, পানী আৰু জুইৰ বাবে এটি সূৰ্য সাজিব বিচাৰিছিল। এখন মৃত চহৰৰ মাজত এজাক শগুনৰ সৈতে সহবাস কৰিছিল সময়, য'ত বুকু কৰকি সোমাই গৈছিল এটি মৃত্যুমুখী শামুক জীৱন বিচাৰি। এনেকৈ এদিন মানুহবোৰ হৈ উঠিছিল জীৱন্ত, আৰু মই উশাহৰ শ্ৰুতিলিপিত ঈশ্বৰ বিচাৰি হৈ পৰিছিলো নাস্তিক। শামুক এটিয়ে মোৰ বুকুত খোলাটো এৰি গুচি যোৱাৰ পিছতহে মই উশাহ লবলৈ শিকিছিলো। নন ভাৰ্চুৱেলিজম। সবল যুক্তিৰ আধাৰত কথাৰ পকনীয়া এটি পাৰ কৰি আপুনি নিজৰ মত ব্যক্ত কৰিছে, ভাল কথা। মাজনিশা পৃথিৱীখনক জলাশয়ত পুতি থব বিচৰা আপুনি এটি ৰুগ্ন কবিতাৰ আধাৰ। মানুহে মানুহক বুজিব পৰাকৈ পৃথিৱীখন সুন্দৰ আছিল। সেই সুন্দৰতাক বিলাস বুলি ভবাসকলে সপোনবোৰক মৰা কলিজাত কঢ়িয়াই ফুৰিছিল। ক'ত যুগৰ গৰ্ভ ফালি আমি পোছাক চিলাইছিলো, পাহৰিছো। ক'ত ঋতুৰ বক্ষ চিৰি আমি সভ্য হৈছিলো, পাহৰিছো। মনত থকাখিনি আমাৰ পৰা সদায় নিলগত থাকে। ওচৰৰখিনিক চপাই ল'ব নোৱাৰাটো এটি নন ভাৰ্চুৱেল কবিতাৰ দৰে নিষ্ঠুৰ। পোক। শাৰী শাৰীকৈ সজাই থোৱা কিতাপৰ মাজৰ পৰা উদ্ধাৰ হ'ল এটি পোক। এসময়ত পোকটোৰ নিজা পৰিচয় আছিল। সজ্ঞানে ধৰি খাব জানিছিল প্ৰয়োজনীয় খাদ্য। নিমাজ কলা শৰীৰটোৰে স্বকীয়তা বজাই জঁপিয়াব জানিছিল পোহৰে ঘিন কৰা খিৰিকীবোৰত। ৰ'দ কি বৰষুণ কি নিজৰ মাজত নিজক পুহি ৰাখিছিল দক্ষতাৰে। সভ্যতাই সজোৱা প্ৰকাণ্ড কিতাপবোৰৰ অচিনাকি প্ৰতিটো পৃষ্ঠাই কঢ়িয়াই পোক হোৱাৰ যন্ত্ৰণাক। পোকবোৰে নিজৰ পৰিচয় বিচাৰি পৃষ্ঠাবোৰ চুবাই গৈছে ক্ৰমাৎ। সভ্যতাৰ পোহৰত নিজক বচাব নোৱাৰাকৈ পোকবোৰ এতিয়া উলংগ। লিলিপুটৰ মাফলাৰ। এতিয়া মংগল গ্ৰহত মাটি অকণ কিনাৰ কথা চিন্তা কৰা মানুহৰ কদৰ বাঢ়িল। ভৱিষ্যতলৈ এই কদৰ আৰু বাঢ়ি থাকিব। নাক বন্ধ হলে মুখেৰে উশাহ টানি হলেও জীয়াই থকাৰ তাৰণাটোক তেওঁলোকে পুহি ৰাখিব জানে। সৌৰ ঈশ্বৰ, সৌৰ সাধনা, সৌৰ যশ আৰু মাটিত সৌৰ ধৰ্মৰ বাণিজ্য। মংগলৰ গ্ৰহৰ ভগৱানজনে চিনিব পৰাকৈ সকলো সভ্য। সকলোৰে সামৰ্থৰ ভিতৰত ধৰা কাউৰীবোৰ পুহিব পৰাকৈ একোটা পিঞ্জৰা লভ্য। ভৱিষ্যতৰ কোনো জাৰৰ সন্ধিয়া বুঢ়ী মাকবোৰে সাধু জুৰিব মংগল গ্ৰহৰ ভগৱান আৰু পিঞ্জৰাবদ্ধ ধৰা কাউৰীৰ কথাৰে। তেতিয়াই জাৰত সাধু শুনি কঁপি থকা লিলিপুটবোৰৰ মাফলাৰবোৰ সযতনে সাঁচি ৰখাটোৱেই একমাত্ৰ দায়িত্ব হৈ ৰব। নিবেদিতা হাজৰিকাৰ কবিতাকেইটি শুনিলে, পাঠ কৰিলে মেলোডী পাটগিৰিয়ে। সাহিত্য চৰ্চা অনুষ্ঠানটিৰ ইমানতে